जनायाव गोरलै गथ' आरो गोरबोआव थानाय आइजो जानाय आदार सौफैनाय 408 माइरं बस्थायाव एम्फौ मोनदों। गोरलै गथ' गोरबोआव थानाय आइजो जानाय आदारा सोमोनांथाव खालामदों। जनायाव नुजाथिदों गिख्रंथाव जाथाय। मुरखं सेलेब उन्दै जौगाखां खोन्दोनि मावखुलियाव गिनो गोनां जाथाय सोमजिहोदों। प्रगति फाउन्डेसन एटी रोड गुवाहाटीआ उन्दै गथ' गोरबोआव थानाय आइजोनि मुङाव हरनाय माइरंआव गोबां एम्फौ नुजादों। प्रगति फाउन्डेसननि मुङाव एनजिअ'आ गेसाव गोफोन माइरंखौ गोरलै गथ' गोरबोआव थानाय आइजोनो जाहोबाय थाबोदों नामा होननानै सोंथि सिखांदों। बे समाव प्रगति फाउन्डेसननिफ्राय फैनाय माइरंखौ मुरखं सेलेब उन्दै जौगाखां खोन्दोनि बेंगिरि डक्टर परिस्मिता सयकियाया गाज्रि आदारखौ फिदिंनानै हरफिनो। मुरखं सेलेब उन्दै जौगाखां खोन्दोनि मावखुलिनिफ्राय प्रगति फाउन्डेसननि फैनाय माइरं 408 बस्थाखौ फिदिंनानै हरफिननायाव जनायनि गंसे थाव सोग्रायाव लाखिना दोनथ'नाय समावनो जनायनि माखासे खौरांगिरिफोरा माइरंनि फोरमान बिलाइखौ लानानै थांदों होननानै गारि ड्राइभारा फोरमायदों। दानिया सोंथि सिखांदों। मुरखं सेलेब संसार गोरलै जौगाखां खोन्दोआव प्रगति फाउन्डेसन मुंनि एनजिअ'आ हरनाय माइरंआ थारैनो गेसाव गोफोन ना सोरनिबा फान्दायनायाव बे एनजिअ'आ गेसाव गोफोन माइरंखौ गोरलै गथ' गोरबोआव थानाय आइजोनो जाहोनो लाबोदोंमोन। बेबादि गोरलै गथ' गोरबोआव थानाय आइजोनि सायाव इनाय खालामनो नाजानाय प्रगति फाउन्डेसन मुंनि एनजिअ'नि हेंथायै बेंगिरि दैदेनगिरिफोरा माबादि बेबस्था खालामगोन? जनायनिफ्राय गौतम बसुमतारीनि खौरां बड'लेण्ड बुब्लि। হয়, কালি আমাৰ 418 পেকেটৰ বেগৰ এটা আমাৰ SMP যোনটো মেটেৰিয়েল হয় THR হয় আমাৰ ঘৰে ঘৰে বিলাব লাগে, যোনটো আমাৰ প্ৰেগনেণ্ট ওমেন আৰু লেক্টেটিং মাদাৰ প্লাছ আমাৰ শিশুসকলৰ কাৰণে আহে। সেয়া আমাৰ আহিছিলে। অহাৰ পিছত আমি যেতিয়া চেক কৰিছিলোঁ, চেক কৰোঁতে দেখা পাইছিলোঁ যে তাৰ কোৱালিটিটো বহুতে বেয়া আছিলে আৰু তাত আমাৰ অলপমান চাউলখিনি বেয়া পোৱাৰ কাৰণে আমি সেইখিনি ৰিজেক্ট কৰি কালি আমি পঠাই দিছিলোঁ। চাউলখিনি আমাৰ প্ৰগতি ফাউণ্ডেশ্যনৰ পৰা দিয়া হৈছিলে। হয়, আমাৰ ডাইৰেক্টৰ অফিচৰ পৰা আমাৰ অৰ্ডাৰ অহা হয়, অৰ্ডাৰ কপি আছে আমাৰ হাতত। হয়, এইটো আমাৰ কপিটো আছে। এইটো প্ৰগতি ফাউণ্ডেশ্যন এটি ৰোড বিল' 8 গাঁও ফ্লাইঅভাৰ। আচলতে আগতেও আমাৰ ভালেই আহে, এইবাৰ যিহেতুকে বেয়া আহিছিলে আৰু আমাৰ এনেকুৱা অৰ্ডাৰো আছে যে যেতিয়া আমি এটা বস্তু আহে বা SMP যেতিয়া আহে, যেতিয়া আমি বস্তুটো বেয়া পাওঁ, কোৱালিটিটো বেয়া পাওঁ, সেই কোৱালিটিটো বেয়া হ'লে আমি তাক ৰিজেক্ট কৰি পঠাবই লাগিব। কাৰণ যিহেতুকে আমি কেন্দ্ৰত যেতিয়া পঠাই দিওঁ তেতিয়া সেইটো আমি কেন্দ্ৰত কেতিয়াও পঠাব নোৱাৰোঁ। আমি শিশুসকলক সেয়া খাদ্য কেতিয়াও খুৱাব নোৱাৰোঁ, আমি বেয়া খাদ্য। সেইকাৰণে তেওঁলোকে যেতিয়া আমি চেক কৰি চাওঁ, আমি সদায় চেক কৰি চাওঁ, যেতিয়া আমি বেয়া পাইছোঁ আমি তেতিয়া ৰিজেক্ট কৰি পঠাইছোঁ। এতিয়ালৈকে নাই হোৱা, এইবাৰে ফাৰ্ষ্ট টাইম হৈছে, আমি এইবাৰ ফাৰ্ষ্ট টাইম কৰিছোঁ। হয়, আচলতে আগৰ পৰা দিয়া আমি গোটেইখিনি বস্তু চাব লাগিব, মানে অৰ্ডাৰ কপিখিনি, কাৰণ এতিয়া মই পটককৈ মনত পৰা নাই কেইবাৰ দিছে বা সেই সংখ্যাটো মনত পৰা নাই বৰ্তমান। ঘটনাটো মানে আমি আপোনাৰটো নগাঁও আমবাগানৰ পৰা চাউল আনিছিলোঁ। তাৰপিছত আমাক পাৰ্টীয়ে মানে ক'লে পম্পত ৰখিবলৈ। তাৰপিছত পাৰ্টীয়ে ক'লে পম্পত ৰখিবা। তাৰপিছত চাউল আনি ক'ত দিব আছিলে? আপোনাৰ জোনাই ICDS মানে আপোনাৰ স্কুলটো আছে, তাতে আহিছিলে মালটো। তাৰপিছত আমি পম্পত ৰখিলোঁ। পম্পত ৰখি পেলাই আপোনাৰ তাৰপিছত ফোন কৰিলে। তাৰপিছত ক'লে লেভাৰ চেভাৰ নাই, লেভাৰ আহিলে ফোন কৰিম। আকৌ ফোন কৰি মাতিলে। তাৰপিছত আমি আহিলোঁ। তাৰপিছত খালি 40 বেগমান হ'ল। তাৰপিছত তাৰ মেডামকেইটাই চালে চাউলটো, অলপ মানে বেয়া দেখিলে, পোক চোক পিছপিনে। তাৰপিছত এইপিনে পৰা মানে বাইদেউহঁতে মানে চাউলটো ৰিচিভ কৰা নাই, আকৌ ৰিটাৰ্ণ দি দিছে। যোনটো মানে চালানত ৰিচিভ বুলি মানে চাইন কৰিছিলে, এইটো মানে মিটাই দিছে। তাৰপিছত মিটাই দিয়াৰ পিছত আমি আৰু গাড়ীটো লৈ পেলাই গ'লোঁ, আপোনাৰ পম্পত ৰখিলোঁ। তাৰপিছত আমাক যোনে লোড কৰাইছিলে সি ক'লে আমি যোনটো মিলৰ পৰা লোড কৰিছে এইটো মিলৰ পৰা কথা পাতি ল'ম, তাৰপিছত তোমালোকে আৰু ৰিটাৰ্ণ গাড়ীটো লৈ আনিবা। তেতিয়া আমি ৰখিলোঁ তাত। তেতিয়া আপোনাৰ মানে কি কয় সাংবাদিক এইটো মানুহ আহিলে, নিউজ লাইভৰ প্ৰাগ নিউজ আছিলে, তাৰপিছত ND24 এই নিউজকেইটা আহিছিলে, প্ৰতিদিন টাইম, তাৰপিছত DY। তাৰপিছত ক'লে আমাক, আমি পম্পত তেল ভৰাব আহিছিলোঁ,
তাৰপিছত সিহঁতে ক'লে পম্পত আজিকালি চাউলো পায় এনেকৈ কৈছে আমাক কয় ইয়াত কেলৈ ৰখিব লাগে এনেকৈ কৈছে তাৰপিছত আমি ক'লোঁ এতিয়া তাৰপৰাতো ৰিচিভ কৰা নাই চাউল ইয়াৰ পৰাতো ঘূৰাই দিছে তা আমি যোৰ পৰা মিলটো বা লোড কৰিছে সেইটোৰ লগত কথা হ'লেহে আমি ৰিটাৰ্ণ যাম ভাড়াটো আমাৰ হ'ব লাগিব না সেইটো কাৰণে আমি ৰখিছিলোঁ তো মানে ধৰিলে আৰু আমাক সেইকাৰণে আৰু ধৰি পেলাই আকৌ পাছত তেনেকৈ সুধিলে আৰু চাউলটো দেখালোঁ তেনেকৈ পাছত ক'লে আৰু এইটো চালানটো ইহঁতে মানে প্ৰাগ নিউজকেইটাই মানে ৰাখি লৈছে চালানটো লেকিন ৰিটাৰ্ণ দিয়া নাই এতিয়ালৈকে চালানটো ৰিটাৰ্ণ পোৱা নাই গাড়ী যাব নোৱাৰা হৈ আছে এতিয়া বৰ্তমান এতিয়া জোনাইটো থানাত আছোঁ আমি এতিয়া থানাতে আছোঁ এতিয়া কথা বতৰা হৈ আছে এতিয়া চালানটো বিচাৰি আছে বৰ্তমান এতিয়া পোৱা নাই যদি সাংবাদিকে যদি নিছে চালানটো যাতে ঘূৰাই দি দিয়ক তেতিয়া আমি মানে ভালকৈ যাব পাৰিম আৰু বাইক চালকৰ বাবে সুখবৰ কোকৰাঝাৰৰ GD ৰোডৰ এক্সিছ বেংকৰ কাষত দাওহাৰু অটো এজেন্সিয়ে দিছে ভাল খবৰ দাওহাৰু অটো এজেন্সিত উপলব্ধ ধামাকা স্পেচিয়েল অফাৰ অতি কম খৰচত বাজাজৰ কেইবাটাও মডেলৰ বাইক ফাইনেন্সত লাভ কৰিব দাওহাৰু অটো এজেন্সিত বাইক লোৱাৰ সপোন পূৰণ কৰাৰ সুবৰ্ণ সুযোগ লাভ কৰিব দাওহাৰু অটো এজেন্সিত 11,500 পৰা 19,500 টকা ডাউন পেমেণ্ট দি বাজাজৰ পালচাৰ প্লেটিনাৰ লগতে অন্যান্য মডেলৰ বাইক সহ ফ্ৰী হেলমেট লাভ কৰি দাওহাৰু অটো এজেন্সিত কম মূল্যত বাজাজ ফাইনেন্স লিমিটেড নতুবা এক্সিছ বেংক লিমিটেডৰ অধীনত ফাইনেন্সৰ সুবিধা লাভ কৰিব কেৱল এটা ফটো পান কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ ID আৰু বৈদ্যুতিক বিলেৰে সুবিধা লাভ কৰিব পাৰিব সবিশেষৰ বাবে যোগাযোগ কৰক 8473883986 অথবা 0366127050 অথবা 9957644326 নম্বৰত